और इसको इसका हो गया है मूड खराब, पता नहीं क्या हुआ है। मिठू क्या हुआ है तेरा? कैसे है মাছ নহয় এইটো মাছ নহয় অ মোৰে আমনি লাগি গৈছে ফটো উঠাই কোলা কফি খোৱালে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। মই পম্পী আৰু মোৰ লগত আজি আছে বহুত মানুহ। এয়া মনু আৰু মিঠু প্ৰিয়ংকা পাপু আহিছে আমাৰ ঘৰত। চ' আমি ফুৰাবলৈ গৈ আছোঁ আৰু এয়া মিঠুৱে চবকে দেখুৱাই দিছে। আৰু কিবা মিঠু চবকে দেখুৱাই দিছে। হ'ব বাকীখিনি আমি তাত কৰিম মানে এয়া আমাৰ অতিথিবৃন্দ। মিঠু আহিছে, এইফালে প্ৰিয়ংকা, এইফালে পাপু আৰু এয়া টিকেট লৈ আছে। আমি আহিছোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। প্ৰিয়ংকা ক'ত গ'ল? প্ৰিয়ংকা ক'ত গ'লি? আছ? কেনেকুৱা লাগিছে ট্ৰেফিকত আহি ভাল লাগিছে? বমি লাগিছে। এজনী অকল বমিয়ে কৰি দিয়ে, কি হ'ব? আহিলোঁ আমি, ইমান ধুনীয়া এইখন। কি হ'ল? অঁ ফটো উঠাই দিম ইয়াতে এতিয়া। নেপেলাওঁ কি মাছ হয় এইটো? হয় মাছ নহয়, এইটো মাছ নহয়, এনেকুৱা আৰু আছে। সেইটো এইফালে আছে নহয় এইকেইটা। ইয়াত আৰু দুটা আছে, দেখান নাই? বিৰাট ভাল লাগিছে না এইটো? ৱাও, ইমান ধুনীয়া ৱেডাৰটো বহুত ধুনীয়া আজি। আমি ফটো ভিডিঅ' উঠিলোঁ। এয়া ইহঁতৰ ফটো উঠা শেষে নহয়, এয়া চেলফি উঠিছে। মিঠুৱে পূৰা ফটো উঠোৱাত লাগি গৈছে আৰু মই ব্লগ কৰি আছোঁ। ফটো উঠা হোৱা নাই, ইমানকৈ ফটো উঠাইছোঁ, ভিডিঅ' কৰিছোঁ, এতিয়ালৈকে হোৱাই নাই শেষ। আৰু এয়া মহাশয় গেমতে লাগি থাকে, এনেকৈ ইমান গেম। বহুত গৰম গুৱাহাটীত, আৰু গৰমৰ পাছত এজাক বৰষুণ দি ইমান ধুনীয়া কৰি দিলে নহয় ৱেডাৰটো। তো বহুত ভাল লাগিছে, ইভিনিংটো ইমান ভাল লাগিছে নহয়, এতিয়া যাবলৈ মন যোৱা নাই। চ' আমি তাৰপাছত সেইকাৰণে ভাবিলোঁ ইয়াতে চাহ একাপ খাই লওঁ, তাৰপিছত আৰু লাহেকৈ যাম। এইফালে মিঠুৰ বেলেগ কিবা খাবলৈ মন গৈছে। मैंने पिया था टी और इसका हो गया है मूड खराब, पता नहीं क्या हुआ है। मिठू क्या हुआ है तेरा? क्या सीन है? क्या हो क्या गया है? हाँ क्या हुआ? বাদুলি নহয়, অ হয় বাদুলিয়ে হয়। অঁ যাম আকৌ লাহেকৈ। ইমান বিজুলী মাৰিছে কিন্তু বহুত ভাল লাগিছে, ইভিনিংটো বহুত ধুনীয়া লাগিছে, ইমান ধুনীয়া লোকেশ্যন। ত' ইহঁতক ফুৰালোঁ, তাৰপিছত কফি খোৱালোঁ, তাৰপিছত বহুত ফটো উঠালোঁ আৰু ভিডিঅ' কৰিলোঁ। ফটো আমনি নাই লগা? অঁ মোৰে আমনি লাগি গৈছে ফটো উঠাই কোলা কফি খালে আৰু মিঠুৰ মাজতে মুডটো অকণমান বেয়া হৈছিলে, মিঠু মাৰ খাবলগীয়া হৈছিলে বোলে। আৰু এইফালে মনো কিবা হৈছে, সদায় আহি থকা জেগাতে আহি থাকোঁ বোলে। এই জ্যোতি প্ৰিয়ংকা ভাল লাগিছে।
পাৰ্কৰ পৰা ওলাই মিঠুৰ খাব লাগে বোলে পানীপুৰি চ' খাবলৈ লৈছে। তাৰপিছত আমি যাম ঘৰলৈ, ফেঞ্চি যাম কৈছিলোঁ, কিন্তু বৰষুণ দিয়াৰ কাৰণে পানী হয় যিহেতু গুৱাহাটীত, সেইকাৰণে ঘৰলৈ গুচি যাওঁ। আৰু মিঠুৰ এয়া খং, বমি হ'ব বোলে। মিঠুৰ অলপ খং হ'লেও আজিলৈ ইমানেই ব্লগটো। বাই বাই, টাটা, লগ পাম নেক্সট ব্লগ।